দীর্ঘ 22 বছর জাতীয় সংগঠনত থাকি সংগ্রাম কৰি আজি অসম গণ পৰিষদ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমি আমাৰ অঞ্চলৰ উদীয়মান যুৱকসকল আৰু বিভিন্ন বিষয়বাবত থকা বিষয়ববীয়াসকল আমচুৰ আছে, সংগ্ৰাম পৰিষদৰ আছে, নেমচুৰ আছে আৰু কেইবাজনো অধিবক্তা আছে, সকলোকে লৈ অসম গণ পৰিষদ দলত আমি যোগদান কৰিছোঁ। আৰু পোনপ্ৰথমে সদৌতি ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিছোঁ আমাৰ ৰাজনৈতিক জীৱন যাত্ৰাত। আৰু বিশেষকৈ আমাৰ পিছপৰা লাঞ্ছিত বঞ্চিত জনগোষ্ঠীটোক আমি যাতে উন্নয়নৰ পথলৈ আগুৱাই আনিব পাৰোঁ, তাৰ কাৰণে আমাৰ আহুপুৰুষাৰ্থ চেষ্টা থাকিব। আৰু অসম আৰু অসমীয়াৰ বাবে আমি কাম কৰি যাব লাগিব। আগন্তুক দিনত অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে অসম গণ পৰিষদ দলৰ পবিত্ৰ পতাকাৰ তলত থাকি সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি যিখিনি কৰণীয় আছে দলে বা ঊৰ্ধ্বতম বিষয়াসকলে আমাক যি নিৰ্দেশনা দিব সেই নিৰ্দেশনা মতে চলি আমি কাম কাজ কৰি আমি অসম গণ পৰিষদ তথা মিত্ৰজোঁটৰ হৈ কাম কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ।